দৰাই কন্যাক মালাটো পিন্ধাই দিছে আৰু কন্যাই দৰাক মালাটো পিন্ধাই দিছে। লিখা হ'ব বাৰ্তা 2:1 আৰু 2 ফুটত লিখা আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত পঢ়িল। পাছে 3 দিনৰ দিনা গালিলৰ কানা নগৰত এখন বিয়া হৈছিল আৰু যীশুৰ মাক তাত আছিল। সেই বিয়ালৈ যীশু আৰু তেওঁৰ শিষ্যবিলাকক নিমন্ত্ৰণ কৰা হৈছিল। ঈশ্বৰে এই বাক্যৰ ওপৰত আশীৰ্বাদ কৰক আৰু সকলোৰ ওপৰত আশীৰ্বাদ কৰক। বিশেষভাৱে আজি যি বিবাহৰ দিন আছে এই বিবাহৰ ওপৰত আশীৰ্বাদ কৰক। আমি প্ৰাৰ্থনা কৰোঁ। प्रिंसिपल का आलम मॉडल कॉलेज रे आइटम रे नेलिया जब तो अबुरे अतम ग्रामरी ये टाइम रे अबु सहमत है ना आगे टाइम रे अबु नेलिया अबु तवारे হাতে দিব পিতৃ ঈশ্বৰৰ নামত প্ৰভু যীশুৰ নামত পবিত্ৰ আত্মাৰ নামত শ্ৰীমান বিক্ৰমজিৎ চৰণ, তুমি যিজনের হাত ধৰি আছা সেইজনীক তোমাৰ সকলো মনেৰে তোমাৰ বিবাহিতা ভাৰ্যা হ'বলৈ আৰু তেওঁৰ লগত ঈশ্বৰ স্থাপন কৰা বিবাহ বিধি অনুসাৰে ব্যৱহাৰ কৰিবলৈ আৰু সুখে দুখে তেওঁক স্নেহ কৰিবলৈ প্ৰীতি আদৰ মান কৰিবলৈ আৰু তোমালোক দুজন যিমান দিন জীয়াই থকা সিমান দিন আন সকলৰ পৰা পৃথক হৈ অকল তেওঁলোকে তুমি বিশ্বাসী হৈ থাকিবলৈ ঈশ্বৰৰ আগত আৰু এই সাক্ষীবিলাকৰ আগত প্ৰতিজ্ঞা কৰিবানে? শ্ৰীমতী সোণামণি মাৰ্টি সোণামণি মাৰ্টি, তুমি যিজনৰ হাত ধৰিছা বা ধৰি আছা সেইজনক তোমাৰ সকলো মনেৰে তোমাৰ বিবাহিত স্বামী হ'বলৈ আৰু তেওঁৰ লগত ঈশ্বৰে স্থাপন কৰা বিবাহ বিধি অনুসাৰে ব্যৱহাৰ কৰিবলৈ আৰু সুখে দুখে তেওঁক স্নেহ কৰিবলৈ মান আদৰ কৰিবলৈ আৰু তোমালোক দুজনে যিমান দিন জীয়াই থকা সিমান দিন আন সকলৰ পৰা পৃথক হৈ অকল তেওঁলোকে তুমি বিশ্বাসী হৈ থাকিবলৈ ঈশ্বৰৰ আগত আৰু এই সাক্ষীবিলাকৰ আগত প্ৰতিজ্ঞা কৰিবানে? আচ্ছা, দৰাই কন্যাক মালাটো পিন্ধাই দিছে আৰু কন্যাই দৰাক মালাটো পিন্ধাই দিছে। এতিয়া মই প্ৰাৰ্থনা কৰিম দেই। তাৰপিছত অলপ কংগ্ৰেছসকলে মুখ কৰক, দুজনে নমস্কাৰ দিয়ক সকলোকে নমস্কাৰ। জোহাৰ, সকলোকে জোহাৰ দিছে, আপোনালোকে জোহাৰ বুলি কওক। আচ্ছা,
চাৰ্টিফিকেটত তেওঁলোকে নামটো লিখিব লাগে চাইনিং অফ দ্য চাৰ্টিফিকেট নাম আৰু নিজৰ লাইচেঞ্চ এই দিনত তেওঁলোকৰ বিবাহ হৈ গ'ল সেইকাৰণে ইয়াৰ প্ৰমাণ পত্ৰ হিচাপে বিবাহৰ প্ৰমাণ পত্ৰ হিচাপে এই চাৰ্টিফিকেটটো প্ৰমাণ পত্ৰটো মই এতিয়া দৰা আৰু কইনাৰ হাতত সমৰ্পণ কৰি তেওঁলোকে গ্ৰহণ কৰিব